নমস্কাৰ ৰেম্পিছ গাৰ্ডেনিং এণ্ড ব্লগছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই দেখুৱাবলৈ লৈছোঁ যোৱাবাৰ মই ঘৰতে ফুলা কেইবিধমান ছিজনেল ফুলৰ শুকান গুটি সাঁচি ৰাখিছিলোঁ আৰু সেই সাঁচি ৰখা গুটিখিনিৰে মই এইবাৰ ছিজনৰ কাৰণে ফুলখিনি মই কেনেকৈ তৈয়াৰ কৰিম সেই বিষয়ে দেখুৱাবলৈ লৈছোঁ। আগতে শুকান গুটি সাঁচি ৰখা ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেনেহ'লে মোৰ চেনেলটোত গৈ চাই ল'ব পাৰিব কেনেকৈ মই গুটিখিনি সাঁচি ৰাখিছিলোঁ আৰু কোনো ধৰণৰ কীটনাশক বা ভেঁকুৰে ধৰা দৰৱ নিদিয়াকৈ মই সাঁচি ৰাখিছিলোঁ গুটিখিনি শুকান গুটি প্লাষ্টিকৰ পেকেটত ভৰাই ফ্ৰিজত ৰাখি থৈছিলোঁ আৰু তেনেকৈ গুটিখিনি ৰাখিলে পিছৰ ছিজনটোত পুলি ওলাই নে নোলায় সেইখিনি আপোনালোকে এই ভিডিঅ'টোত চাব পাৰিব। মই একেবাৰে পুলিখিনি ৰোৱালৈকে দেখুওৱা নাই, পুলিখিনি গুটিৰ পৰা ওলোৱালৈকেহে দেখুৱাইছোঁ, নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। পিছত যেতিয়া মই পুলিখিনি নতুনকৈ ৰুম কাৰণ এমাহমানটো লাগিয়ে যাব তেতিয়া মই আকৌ এবাৰ দেখুৱাম। এতিয়া অকল পুলিখিনি ওলোৱালৈকেহে দেখাইছোঁ, আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু ঘৰতো তেনেকৈ কৰিবলৈ যত্ন কৰিব। বহুতখিনি পুলি নিকিনাকৈ ঘৰতেই ওলাই যায়। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু যদি চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আৰম্ভ কৰিছোঁ। যোৱাবাৰ আমাৰ ঘৰত ফুলা ছিজনেল ফুলৰ 3 বিধৰ মই এনেকৈ গুটি সাঁচি ৰাখিছিলোঁ। কেনেকৈ ৰাখিছিলোঁ আগৰ ভিডিঅ'টোত আপোনালোকে যদি চোৱা নাই চাই ল'ব পাৰিব। ইয়াত 3 বিধ আছে, এবিধ হৈছে ফ্লক্স, পিটনিয়া আৰু এন্থেনিয়াম। যদি আপোনালোকে সৰহকৈ ৰাখে মানে কেইবাবিধৰো ৰাখে তেতিয়া পেকেটটোৰ ওপৰত নাম লিখি লিখি ৰাখিব, তেতিয়া চিনি পাবলৈ সুবিধা হ'ব কোনবিধ কি আছিল। মই কমকৈ ৰাখিছোঁ আৰু এই কেইবিধৰ গুটি মই চিনি পাওঁ কাৰণে নাম নিলিখাকৈ ৰাখিছোঁ। আৰু সৰহীয়াকৈ ৰাখিব মন গ'লে সৰহীয়াকৈও ৰাখিব পাৰে, কিন্তু চব ফুলটো গুটিৰ পৰা নহয়, কিছুমান কাটিঙৰ পৰা হয়। কাটিঙৰ পৰা কি হয় মই আগতে দেখুৱাইছিলোঁ এটা ভিডিঅ'ত, সেইকাৰণে মই এইকেইটা ফুলৰ গুটি ৰাখি থৈছোঁ। এতিয়া প্ৰত্যেকবিধৰে বেলেগ বেলেগকৈ মই প্লেটত উলিয়াই ল'ম। ইয়াত মই একো কীটনাশক বা ভেঁকুৰে নধৰিবৰ কাৰণে একো দৰৱ দিয়া নাই, শুকানকৈ মাত্ৰ ৰাখিছোঁ আৰু এনেকৈ দিলেও ফুল গুটিখিনিৰ পৰা পুলি ওলাই, সেইখিনি আপোনালোকে শেষৰ ফালে দেখিব পাৰিব। আৰু এই 3 বিধ মই এনেকৈ প্লেটত উলিয়াই ল'লোঁ আৰু এতিয়া মই এইখিনি ৰেডি কৰি থোৱা মাটিত ৰুমগৈ। মাটিখিনি মই একদম মিহিকৈ লৈছোঁ, 3টা টাবত মই বেলেগ বেলেগকৈ লৈছোঁ আৰু যদি গুটি সৰহ হয় তেতিয়া আৰু টাব লৈ ল'ব, কাৰণ একেটা টাবতে থোপ খোৱাকৈ গুটিখিনি নিদিব। মাটিখিনি কিন্তু বহুত মিহিকৈ ল'ব লাগে, গুটি সিঁচিবৰ কাৰণে মাটিখিনি পুলি ৰোৱাতকৈ বেছি মিহিকৈ ল'ব লাগে, তেতিয়া গুটিকেইটা পটককৈ ওলাই আহে, মানে গজালি সোনকালে ওলায়। আৰু মই ইয়াত দেখুৱাৰ নিচিনাকৈ মাটিখিনি মিহি কৰি ল'ব গুটি সিঁচাৰ আগতে। আৰু যদি এনেকুৱা মিহি মাটি নাথাকে তেতিয়া অকল শুকান গোবৰ নহবা অকল কেঁচুসাৰতে গুটিখিনি সিঁচি দিব, নহ'লে টান হ'লে মাটিখিনি গুটিখিনি সোনকালে ওলাই নাহিব আৰু ভাল নহ'ব মানে। আৰু মই মাটিখিনি ঠিক ঠাক কৰি লোৱাৰ পিছত এটা টাবত এবিধৰ গুটি সিঁচি দিম, এবিধ ফুলৰ গুটি সিঁচি দিম। সৰহীয়া যদি ফুল থাকে তেতিয়া টাব সৰহকৈ লৈ ল'ব বা ডাঙৰ এটা পাত্ৰত সিঁচিব। আৰু গুটিখিনি সিঁচি হোৱাৰ লগে লগে মই তাত ওপৰত শুকান গোবৰ নহবা কেঁচুসাৰ দি বা গুড়ি মাটি দি গুটিকেইটা পাতলকৈ ঢাকি দিম, যাতে কিহবাই খুচৰি নেপেলাই বা গজালি ওলাবলৈ অলপ সহায় হয়। তাৰপাছত হাতেৰে মই এনেকৈ পানী দি দিম, ওপৰত অলপ ছটিয়াই মাটিখিনি সেমেকি যোৱাকৈ পানী দি দিম। পানী পাইপেৰে বা মগেৰে ঢালি দিব নালাগে, গুটিখিনি ইফালে সিফালে গুচি যাব পাৰে, সদায় পানী দিওঁতে হাতেৰে দিব লাগে। এনেকৈ সপ্তাহত এবাৰ বা দুবাৰ পানী দি থাকিব লাগে। আৰু বাকী তেনেকৈ ৰোৱাৰ ধৰণে মই এই 2টা টাবতো বাকী 2 বিধৰ গুটি সিঁচি ল'ম। আৰু তেনেকৈয়ে সিঁচি হোৱাৰ পিছত অকণমান ঢাকি দিম, তাৰপাছত আৰু হাতেৰে পানী দি দিম। আৰু এনেকৈ টাবকেইটা মই অন্ততঃ 10 দিনমান ভিতৰতে ৰাখিম। 10 দিনমানত গজালি ওলাই যাব লাগে, কিন্তু তথাপিতো নোলাবও পাৰে, সেইকাৰণে মই এইখিনি ভিতৰতে ৰাখিম, বাহিৰত ডাইৰেক্ট ৰ'দত নিদিওঁ। আৰু বাহিৰত মানে কি হয়, এতিয়া উলিয়াই থ'বলৈ বৰষুণ কোন সময়ত আহে কোনো ঠিকনা নাই, সেইকাৰণে বাহিৰতো উলিয়াই নিদিওঁ, কাৰণ ডাঙৰকৈ বৰষুণ দিলে গোটেইখিনি ওপৰে ওপৰে উতত পৰি যাব। সেইকাৰণে মই ছাঁ পৰা জেগাত ৰাখিম, প্ৰায় ভিতৰতে ৰাখিম, নহবা ডাঙৰ গছৰ তলত এনেকুৱাকৈ ৰাখিব পাৰে। আৰু অলপ অলপ সময় বাহিৰলৈ উলিয়াই দিব, যেতিয়া ৰাতিপুৱা হয় বেলি ওলোৱাৰ আগতে বা গধূলি সময়ত 5টা 6টা তেনেকুৱামান বজাত অলপ অলপ পোহৰটো বাহিৰত পৰিবলৈ দিম। তেনেকৈ মই ৰাখি থ'ম আৰু এইখিনি ৰেডি হৈ গ'ল।
এইডাল হৈছে আমাৰ নতুনকৈ বনোৱা ফুলনিৰ কাৰণে ষ্টেণ্ডডাল। আগৰ ভিডিঅ'টোত দেখুৱাইছিলোঁ যে লোহা ষ্টেণ্ড এডাল বনোৱা হৈছে বুলি ফুলনিৰ কাৰণে টাবখিনি উঠাই ৰাখিবৰ কাৰণে। আৰু তেতিয়া ৰংটো শুকোৱা নাছিল, সেইকাৰণে মই টাবখিনি উঠাই ৰখা নাছিলোঁ। এতিয়া শুকাই গ'ল, সেইকাৰণে টাবখিনি মই ইয়াত উঠাই ৰাখিলোঁ। ফুলনিৰ আধাতকৈ বেছি টাব ইয়াতে আঁতি গৈছে, মানে এডাল ষ্টেণ্ডত 19-20টামানকৈ টাব জুৰিছে ইয়াত। আৰু দেখিবলৈ ছিষ্টেমেটিক হৈছে, বহুত ভাল হয় এনেকৈ ৰাখি থ'বৰ কাৰণে। কম ঠাইতে বহুতখিনি টাব ধৰি যায়। আপোনালোকে যদি ইচ্ছা কৰে এনেকৈ বনাব পাৰে, এনেকৈ বাঁহৰো বনাব পাৰে। যদি ঘৰত বা ওচৰে পাঁজৰে বাঁহ পোৱা যায় তেতিয়াহ'লে বাঁহেৰো বনাই ল'ব পাৰে। বাঁহেৰে বনালেও বহুত ধুনীয়া দেখি। আৰু এইখিনি বাগানভেলিয়া মই ঘৰতে ডাল পচাই পেলাই হোৱা এইখিনি বাগানভেলিয়া এজোপাৰ পৰাই মই 4জোপা কৰি লৈছিলোঁ। তাৰে 2জোপাৰ এতিয়া ফুল ফুলিছে নতুনকৈ, আৰু 2জোপাত এতিয়া ফুলা নাই। আৰু গোলাপখিনি আগতে মই মাছৰ বাকচত দি ৰাখিছিলোঁ, এতিয়া সেই গোটেইখিনি উঠাই আনি মই এনেকুৱা প্লাষ্টিক টাবত দি দিলোঁ, আৰু সেইকেইটাও মই গোটেইকেইটা ইয়াতে জুৰি গৈছে। এনেকৈ বহুত সুবিধা হয়, চাফা কৰিবলৈও টাবখিনি ভাল হয়, থিয় হৈ ধুনীয়াকৈ কৰিব পাৰি। আৰু প্ৰত্যেক মানে বৰষুণতে লেতেৰা নহয়, কিন্তু মাটিত থ'লে এবাৰ বৰষুণ দিলে টাবখিনি বহুত লেতেৰা হৈ যায়, কিন্তু ষ্টেণ্ডত এনেকৈ উঠাই থ'লে লেতেৰা নহয়, সুবিধা হয় বহুতখিনি। আৰু এয়া 13 দিনৰ পিছত মই সিঁচা গুটিখিনি অলপ অলপকৈ ফাটি এতিয়া পুলি ওলাইছে। ফ্লক্সখিনি বহুত সোনকালে ওলায়, ফ্লক্সখিনি এসপ্তাহমানৰ ভিতৰত অলপ অলপকৈ ওলাই যায়। কিন্তু এন্থেনিয়াম আৰু পিটনিয়া এইখিনিত সময় লাগে। পিটনিয়াটো বেছি সময় লাগে, পিটনিয়া এতিয়াও ভালকৈ ওলোৱাই নাই। কিন্তু এইখিনি এন্থেনিয়াম গোটেইখিনি ধুনীয়াকৈ ওলাইছে। মই যিমান গুটি দিছিলোঁ সিমান গুটিয়ে ওলাইছে, কিন্তু গছজোপাৰ অলপ মিহি, মানে পাতবোৰ মিহি মিহি হয় এন্থেনিয়ামৰ, সেইকাৰণে পুলিকেইটা একদম পাতলকৈ ওলাইছে। ভালকৈ ধৰিবই পৰা নাই চাগৈ, কিন্তু ভালকৈ চালে গম পাব গোটেই টাবটোতে ভৰ্তি হৈ ওলাইছে। মানে গম পোৱা গ'ল যে একো মানে গুটিখিনি যেতিয়া আপোনালোকে সাঁচি ৰাখে শুকান ফুলৰ গুটিখিনি একো নিদিয়াকৈ তেনেকৈ প্লাষ্টিক বেগত ভৰাই চিল কৰি ফ্ৰিজত ৰাখিলেও ধুনীয়াকৈ পুলি ওলায়। এইটোত পিটনিয়া দিয়া আছিলে, ধৰিব পৰা নাই। পিটনিয়াখিনি জাষ্ট ফুটিছেহে, মানে বগা হৈছেহে। পুলি ওলাবলৈ আৰু সময় লাগিব, কিন্তু মই ভিডিঅ'টো দীঘলীয়া কৰিব বিচৰা নাই বেছি, নহ'লে আৰু বহুত দিন ৰ'ব লাগিব এইখিনি দেখুৱাবলৈ হ'লে। কিন্তু মই পিছত যেতিয়া এইখিনি ৰুম তেতিয়া দেখুৱাম। আজিলৈ ইমানেই, ধন্যবাদ।